এই কেঁচি জেঙা এটা পিন্ধি আছিলোঁ। কেঁচি জেঙাটো আৰু মানে সেই লুঙি এখন পিন্ধি আছিলোঁ, গেঞ্জি এটা পিন্ধি আছিলোঁ দেই। একদম আৰু মানে নতুন যৌৱনত আৰু যেনিবা। তাৰপিছত আৰু কি হ'ল মানে এটা মাল বোলে 4ডাল বাল দুটাই ধৰি লৈ দাঙি লৈ। আজি এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য কি, মই এই ফটোৱা ভিডিঅ'বিলাকে বনাই থাকিম আৰু আগলৈকেও বনাই যাম বুলি ভাবিছোঁ। কাৰণ ফটোৱা মানে কি, ধৰি লওক কিছুমান মানুহে মোক চাই হাঁহিব লাগিব। মোক কোনোবাই গৰিলা কৈছে, কোনোবাই বান্দৰ কৈছে, কোনোবাই মানে ঢেৰ কিবা কিবি মানে কৈছে আৰু খুব বেয়া বেয়া কথাও কমেণ্ট কৰিছে। যে কি নহওক, কমেণ্ট কৰাটো কোনো ডাঙৰ কথা নহয়। ভালকৈ কৈছে বা বেয়াকৈ কৈছে, মই কিছুমান মানুহক কমেণ্ট কৰিবলৈ কোৱা নাই। কোনকেইজন মানুহক কমেণ্ট কৰিবলৈ কোৱা নাই, যিকেইজন মানুহে মোক কমেণ্ট কৰিলে তেখেতলোকৰ মানে সন্মান হানি হ'ব নালাগে। মোক যদি কমেণ্ট কৰে তেখেতলোকৰ মানে সন্মানটো অলপ হ'লেও হানি হ'ব। কাৰণ কেলৈ, ইয়াৰ ভিডিঅ'টো মোৰ ভিডিঅ'টো চাইহে ধৰি লওক কমেণ্ট কৰিব। সেইকাৰণে আপোনালোকে কমেণ্ট চমেণ্ট নকৰিব। আপোনালোকৰ মানে ইজ্জতৰ কথা আছে। আৰু শিক্ষক শিক্ষয়িত্ৰীবিলাকে মানে অলপ একদম নকৰিব বুলি কৈছোঁ। কাৰণ আমাক কোনোবাই পঢ়াইছে, হয়তো আমাৰ গুৰুৱেও ধৰি লওক এই ভিডিঅ'বিলাক নাচাবই, একদম পূৰা কাটি দিব ধৰি লওক। আৰু মানে ব্লক কৰি দিলেও ব্লক কৰি দিব। যিবিলাকে ভাল পায় চাব, শ্বেয়াৰ টেয়াৰ কৰিব, সেই কথাটো কৈছোঁ। যিসকলে মানে চাই ভাল পায়, ডাইলগকেইটা এতিয়া মই আপোনালোকক কেনেকৈ দিম, সেই একশ্যনটো মই অলপ চিন্তা কৰি ল'ব লাগিব। কাৰণ মানুহক মইতো হহুৱাব লাগিব ন, হাঁহিব লাগিব। লগতে দুই এটা বেয়াকৈ ক'লেও ভাল লাগে ধৰি লওক, বা ভালকৈ ক'লেতো ভালেই লাগে বা আৰু দিয়ক তেনেকুৱা ভিডিঅ'বিলাক ক'লে খুব ভাল লাগে। কেইজনমান বন্ধুৱে ভাল পাইছে, হহুৱাব পাৰিছোঁ ধৰি লওক। মই কিবা এটা মানে কৰিব পাৰিছোঁ তেনেকৈ বুলি ভাবোঁ। কোনোবা কেইজনমান মানুহে কৈছে তো শিক্ষাটো কম আছে বা যে কি নহয়, শিক্ষাটো বাৰু কমেই আছে। গতিকে আপোনালোকে পাৰিলে অসমীয়া আখৰে অসমীয়াত কমেণ্ট কৰিব, তেতিয়া মই ৰিপ্লাই দিবলৈও ভাল হ'ব। আৰু মানে ময়ো বুজি পাম। ইংলিছত মোক মানে নিদিব, ইংলিছত দিলে মই বুজি নাপাওঁ। যদি আপোনালোকে এই ডাইলগকেইটা শুনিবলৈ ৰখি আছে, ডাইলগ মানে কি, কথা এটা সুধিম আৰু আপোনালোকে যদি উত্তৰ দিব পাৰে তেতিয়া ৰেডি হৈ থাকক। যেনে ধৰক, এটা মাল বোলে 4ডাল বাল দুটাই ধৰি লৈ দাঙি লৈ মাৰিবলৈ ভাল। যদি উত্তৰটো পাই কমেণ্ট কৰি জনাব। মানে ধৰি লওক আৰু মোৰ 16-17 বছৰ তেনেকুৱা হৈছে আৰু ধৰি লওক দেই। তেনেকুৱা এটা মই মানে মোৰ মানে লগৰ এটা স্কুটি এখন আনিলে, আমাৰ ঘৰলৈ আহিলে। তাৰপিছত আৰু মই যেনিবা চলাবলৈ মন গৈছে, ইয়াক খুজিলোঁ, সি দিছে আৰু চলাবলৈ। তাৰপিছত মই যেনিবা কি হ'ল, এই কেঁচি জেঙা এটা পিন্ধি আছিলোঁ। কেঁচি জেঙাটো আৰু মানে সেই লুঙি এখন পিন্ধি আছিলোঁ, গেঞ্জি এটা পিন্ধি আছিলোঁ দেই। একদম আৰু মানে নতুন যৌৱনত আৰু যেনিবা। তাৰপিছত আৰু কি হ'ল মানে, কেঁচি জেঙাটো তলত পিন্ধি আছোঁ, লুঙিখন ওপৰত পিন্ধি আছোঁ যেনিবা। তাৰপিছত মানে কি হ'ল, অকণমান চলাই চাওঁ দে বুলি ক'লোঁ আৰু একদম স্কুটিখন লৈ গ'লোঁ চলাই। গৈ মানে একদম পকা ৰাস্তাত উঠিলোঁ। পকা ৰাস্তাটো মানে একদম ধুনীয়াকৈ নতুনকৈ বনাইছে ধৰি লওক, একদম ফ্ৰী হৈ আছে, গাড়ী চাড়ী নাই দেখিলোঁ। মই বোলো আজি অকণমান স্কুটিখন চুটাই চোৱা হওক বোলো, আনকালে চলাইছোঁ ধৰি লওক, আজি অকণমান চুটাই চোৱা হওক। তাৰপিছত মানে কি হ'ল আৰু খবৰ যাব ক'ৰবাত মানে লুঙিখন যেন তেনেহে পিন্ধি লৈছোঁ ধৰি লওক। তাৰপিছত আৰু মানে এই পূৰা দবাই গৈছোঁ আৰু একদম কৈ গৈছে স্কুটি যেনিবা। আগৰ দিনত প্ৰথম ওলাইছে স্কুটি আৰু দেই। তাৰপিছত আৰু মানে কি হ'ল, মোৰ লুঙিখন খোল খাই থাকি গ'ল নহয়। তাৰপিছত আৰু মানে এইডোখৰ পৰা ধৰি লওক একদম পূৰা মানে 300 মিটাৰমান মই গুচি গৈছোঁ নহয়। একদম কেঁচি জেঙাটো আৰু পিন্ধি আছোঁ, কেনেকুৱা লাগিছে, লাজ লাগিছে। তাৰপিছত গৈ পিনে একদম বামুণৰ দোকানখনৰ ওচৰতে ঘূৰাব পাইছোঁ। ঘূৰাওঁতে মানে মানুহবোৰে চাই এনেকুৱা হাঁহিছে আৰু একদম বামুণ মানুহ কেইজনী মানে একদম চাইছে, দেখিছে, এনেকুৱা হাঁহিছে মোক দেখি। মোৰ এনেকুৱা লাজ লাগিছে, আজিও মই সেইখন দোকানলৈ যাব নোৱাৰোঁ। তাৰপিছত মানে কেতিয়াবা মোক মানে সেই দোকানীটোৱে কয় আৰু মানে, বামুণ বুলি কৈছোঁ, বেয়া নাপাব আৰু দেই, এই কৈ দিছোঁ আৰু যেনিবা এনেই আৰু। তাৰপৰা ঘূৰি মেলি আহি আকৌ লুঙিখন মানে একদম গাড়ীখন ৰখাই আকৌ লুঙিখন পিন্ধি আছোঁ। কেনেকুৱা লাজৰ কথা আৰু মানে। সেইদিনাখন সেইটো ঘটনা হৈ গ'ল। আকৌ লাহে ধীৰে তেনেকুৱা ঘটনাবিলাক কৈ থাকিম, আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব আৰু মানে অকণমান হ'লেও জমনিত পাব বুলি ভাবিছোঁ আৰু দেই। আৰু মানে কি, ভিডিঅ'বিলাক চাই থকা সকলোকে মানে মই খুব মানে একদম খুব আন্তৰিক ধন্যবাদ দিছোঁ, মানে মনৰ পৰা ধন্যবাদ দিছোঁ। মোক যে অকণমান সহায় কৰিছে। আজিলৈ বাই বাই দেই।